নমস্কাৰ কুম্পাছৰুং মিচিং ৰঙামাম গীতাৰ মিচিং মৰামলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ মই লৈ আনিছোঁ মিচিংসকলৰ অতিকৈ প্ৰিয় আমনয়িং। আশা কৰিছোঁ ভিডিঅ'টি চাই সকলোৱে ভাল পাব। আমনয়িং মানে হৈছে খুদ চাউলৰ তৰকাৰী বা ভাঙি যোৱা চাউলৰ টুকুৰা। বাঁহগাজ দিম, কেঁচা মাছ দিম, লগতে নহৰু, আদা আৰু জলকীয়াখিনি খুন্দি ল'ম। শেষত দিম জালুক, মান ধনিয়া, নৰসিংহৰ পাত আৰু আদা গছৰ ঠাৰি। বাঁহগাজখিনি সৰু সৰুকৈ কাটি ল'ম। দিয়াৰ সময়ত পানীখিনি উতল অহাৰ লগে লগে এনেদৰে খুদ চাউলখিনি দিছোঁ। মিচিং মহিলাসকলে চাউল চাফা কৰাৰ সময়ত এনেধৰণৰ খুদ চাউলবোৰ সাঁচি ৰাখে মাজে সময়ে এনেদৰে খুদ চাউলৰ তৰকাৰী বনাবৰ বাবে। জোখমতে দিম নিমখ আৰু হালধি। বইল তৰকাৰীবোৰত হালধি চাই চিতি দিবলগীয়া হয়। কেতিয়াবা অলপ পৰিমাণটো বেছি হ'লে কাঢ়া এটা ভাৱ আহে। মাজে মাজে এনেদৰে চাউলখিনি লৰাই দিম। এনেদৰে ঘূৰাই ঘূৰাই লৰাই দিলে সোনকালে চাউলখিনি সিজে বা গলিবলৈ আৰম্ভ কৰে। খুন্দি লোৱা নহৰু, আদা আৰু জলকীয়াখিনিও এনেদৰে দি ল'ম। দি দিয়াৰ পাছতো এনেদৰে হেতাখনেৰে মাজে মাজে ঘূৰাই ঘূৰাই লৰাই থাকিম। খুদ চাউলখিনি সিজা নিচিনা হ'লে এনেদৰে মাছখিনি দি দিম আৰু মাছখিনি দিয়াৰ লগে লগে কাটি লোৱা বাঁহগাজখিনিও দি দিম। বাঁহগাজৰ সলনি ঔটেঙাও দিব পাৰে। আদাৰ ঠাৰিডাল দিয়াৰ আগতে এনেদৰে থেতেলিয়াই লৈ প্ৰথমতে গাঁঠি এটা মাৰি ল'ম, তাৰপিছতহে দিম। খুদ চাউলৰ তৰকাৰীখিনি প্ৰায় হৈছেই। এতিয়া জালুক দিছোঁ। জালুকখিনি দিয়াৰ লগে লগে নৰসিংহৰ পাত, মান ধনিয়াৰ পাত আৰু থেতেলিয়াই লোৱা আদা গছৰ ঠাৰিডাল একেবাৰে শেষত দি দিছোঁ। আৰু আমাৰ আমনয়িং ৰেডি হৈ গ'ল। মিচিংসকলৰ জনপ্ৰিয় আমনয়িংবিধ এবাৰ বনাই চাবচোন। খাই সঁচাকৈ বহুত ভাল লাগে। কেঁচা মাছৰ সলনি শুকান মাছো দিব পাৰে বা কেঁচা আৰু শুকান দুয়োবিধকে যদি দিব পাৰে তেতিয়াহ'লেতো আমনয়িঙৰ সোৱাদেই সুকীয়া হৈ পৰে। তৰকাৰীখিনি গৰমে গৰমে পৰিৱেশন কৰিলে অলপ জোল ভাৱটো পাব আৰু যদি ঠাণ্ডাকৈ পৰিৱেশন কৰে তেন্তে অলপ গোট মাৰিব। পৰিৱেশন সম্পূৰ্ণ আপোনাৰ ইচ্ছাৰ ওপৰত। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।